নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিও আহি গ'লোঁ মুকলি পথাৰ। আৰু কিয় আহিলোঁ, কিয় আহিলোঁ, থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছেই চাগে। তো আজি হ'ব আমাৰ এটা বেলেগ চেলেঞ্জ। আৰু এইফালে যোগাৰ কৰি আছে ৰাতুল ভাই, এইফালে আৰু এইফালে কি কি আনিছ হয়, কণী আছে, ষ্টিং আছে। তো আজিৰ চেলেঞ্জটো অলপ বেলেগ ধৰণৰ হ'ব, বেলেগতকৈ বেলেগ হ'ব আজিৰ চেলেঞ্জটো। আৰু আজিৰ চেলেঞ্জটোত আমাৰ এওঁ থাকিব, ইফালে ৰাতুল ভাই আৰু একজন আছে ইফালে। তো চাই লওক ভিডিঅ'টো। ৰাতুল ভাই এতিয়া জুইটো ধৰি লওক, তাৰপিছত এয়া পানী গৰম কৰি আছে ডেক্সিত এতিয়া। আৰু এইফালে কণী আনিছোঁ আমি 16টা। এতিয়া কণীটো বইল কৰি লওঁ। তো চাই থাকক ভিডিঅ'টো। এইফালে ষ্টিং আছে 4টা। আৰু এইফালে ৰাতুল ভাই কৰি দি, ৰাতুল একদম কণী কেইটা আছে? কণী 16টা আছে। ষ্টিং আছে 4টা, ষ্টিঙে 4টা, 4টা। কণী মাখা কেনেকৈ খাবি হে ভাই? আজি কণী একদম বেলেগতকৈ বেলেগকৈ খাম। চাওক কি মুকলি পথাৰ, ধুনীয়া শুৱনি। আমাৰ একজন মানুহ আহি পোৱা নাই মানে চেলেঞ্জটোৰ। তো সেই গতিকে অলপ ইহঁতৰ লগত মই বলে খেলাওঁ। দে মই কাৰ পিছত, মই কাৰ ফাৰ্ষ্ট নাম্বাৰিং কৰিছে, নাম্বাৰিং কৰিছে। কেমেৰাটো লোৱা, কেমেৰাটো লোৱা। আৰু এইফালে বল দিব, বলটো দি কি বল দিছি হাত ঘূৰিও নাই, থ্ৰুও নাই। আৰু এইফালে চাওক, এই আমাৰ ৰাতুলক চাওক কি মজাকে বনাই আছে ই, একদম মানে এইফালে বনাই আছে। এইফালে মই বেট টেট লৈ পূৰা একদম সিহঁতৰ লগত খেলাওঁ। ব্যক্তিজন আহি গ'ল, এইফালে আকমল আহি গ'ল। আমি আকমলকে ৰখিছিলোঁ। এইফালে কণী বইল কৰি আছে ন, বইল হৈছে ৰাতুল ভাই। এতিয়া আকমল ভাই কিবা ক'ব? চেলেঞ্জটো আজি কেনেকুৱা হ'ব, কেনেকুৱা শাস্তিটো কেনেকুৱা হ'ব এতিয়াতে ভাবি লোৱা। শাস্তিটো তোমাৰ মতে হ'ব কি দিয়া? আজি মোৰ মতে নহয়, শাস্তিটো আমাৰ কেমেৰামেন আছে যে শাস্তিটো এওঁ দিব। আৰু শাস্তিটো কেনেকুৱা হ'ব আজি? শাস্তিটো অলপমান বেলেগ হ'ব একদম। শাস্তিটো মানে কি বোলে ডেকৰা ডান্স, কিবা ডান্স নাচিব লাগিব আৰু কিবা এটা তাৰমানে, বা কোনোবা বুঢ়া চিনেমাৰ গান এটা লগাই দিম, যাই পাই হ'লেও নাচিব লাগিব মুঠতে। শাস্তি মুঠতে হ'ব আৰু আজি চেলেঞ্জটো মানে এনেকুৱা হ'ব গাইজ, এনেকুৱা হ'ব চেলেঞ্জটো যে ষ্টিংটো বেলেগ চেলেঞ্জ লাগে না নালাগে কমেণ্ট কৰি জনাব গাইজ। আমাৰ কণী বইল কৰা হৈ গ'ল, এইফালে কণীটো বইল কৰা হৈ গ'ল। এতিয়া আমি বাকালটো এৰি লওঁ, বাকালটো ৰাতুলে বাকালটো এৰি লওক, তাৰপিছত আমাৰ চেলেঞ্জটো হ'ব। ৰাতুলে এইবিলাক পানীটো টপত আছে নেকি? পানীটো বোলে টপত আছে। এইফালে খেলাৰ হাল্লা মানে গাইজ, ইয়াৰ পৰা অলপ দূৰত যাব লাগিব আমি। কি অঁ সেইটো ল'ম আমি, সিফালে যাম এতিয়া। তো চাই থাকক, আমি এতিয়া সিফালে যাম। ষ্টিং, তাৰপিছত আমাৰ কণীটোৰ বাবে ডিছ ষ্টিং এইফালে লৈ যাম এতিয়া। আমাৰ মানে এই চেলেঞ্জটো পূৰা একদম কণী চণী বইল কৰা হৈ গ'ল। এতিয়া আমি কি কৰিম, আমাৰ ষ্টিংটো কোনো ধৰণৰ এনেকৈ হাতে দেখাব নোৱাৰে। এইটো এতিয়া আমি খুলি লওঁ গোটেইকেইটাই। আৰু টাইমটো 2 মিনিট ন, টাইমটো 2 মিনিটৰ ভিতৰত যাৰ টাইম মাত্ৰ 2 মিনিট। 2 মিনিট গম পাইছ? 2 মিনিটৰ ভিতৰত টাইমটো। আৰু বস্তু এইটো হাতেই দেখাব নোৱাৰা। চবকে কৈ ল'লোঁ। এতিয়া টাইমটো দেখুৱাই দিয়া, এতিয়া কেইটা বাজিল। এতিয়া টাইমটো মই ষ্টাৰ্ট কৰি দিম, তোমালোকে গোটেইখিনি ষ্টাৰ্ট কৰি দিবা। 1 2
3 স্টার্ট স্টার্ট হাইবা নালগে ভাই হাৰি গেলি বেয়া আছে লাজত পৰি যাবি হাৰি গেলি ডেকৰা ডান্স হ'ব আজি যিমান হাইছে তহঁতে হাৰি গেলি কিন্তু লাজত পৰি যাবি ইমুই কিংকি হাইয়া ঠগা এই ৰগা ভালকে পৰি গেলি শেষ ভাই ভাই কি আই টাইম যা আছে টাইম যা আছে ভাই টাইম মোটামুটি 1 মিনিট গেছে মজা ওই কি আইম টাইম যা আছে ওই বতন গলে টাইম মদন হাবাতেন হাই স্টিং টু পতা পথব তো ইয়ার গাছ ডিমে হেক তো হা বাতেনৰ ডিমা শেষ ষ্টিংটো খোৱা হ'লে বাতেন আগত যাব এই তোৰ মাইনাছ পইণ্ট লাগছি ভাই টাইম নাই পুৰা আগে হাওয়া সি বাতেন হা 35 34 33 বাতেন জয় বহুত মজা মজা তোৰ ডিমা হাততে আছে ভাই মলারন আমাৰ বাতেনৰ খাৱা হৈছে নাই ডিমা ডিম আর একজনের আছে 8 7 6 4 রাতুল ভাই জয় 3 2 1 স্টার্ট মাইল টাইম শেষ মাইল আমাৰ ৰাতুল আৰু আমাৰ বাতেন ভাই জয়লাভ কৰিছে তো মদন ভাই তুমি হাৰিছা এতিয়া পানিশমেণ্ট হ'ব লেদায়ো ঠগা আৰু মদন ভাই যে এতিয়া যে তিনটা হাৰিলো সেই তিনটাৰ মানে অলপ বেলেগ শাস্তি হ'ব আজি তো কি শাস্তি হ'ব এতিয়া দিব শাস্তিটো আমি গম নাপাম আৰু কি যে শাস্তি দিয়ে মোন এটা শাস্তিটো ময়ে আহিছোঁ গাইছ কি শাস্তি দিব লওক শাস্তিটো এতিয়া কোনি কোনি আমাৰ শাস্তিটো দিনৰে দিনৰ কিয় নাই হাসি আৰু এতিয়া শাস্তিটো অলপ বেলেগ ধৰণৰ শিখৰ বয়া বস্তু কিয় খা হা শিখৰটো আৰু খাই নেকি একদম শাস্তিটো কি শাস্তি ফুড চেলেঞ্জটোত আমাৰ যিকেইজন প্ৰাৰ্থী মানে হাসছি আৰু হাৰাকেইজনক এটা শাস্তি বিহিত কৰা হ'ব শাস্তিটোত মেইনত 1 নম্বৰত আছে আমাৰ মদন ভাইক আমি এটা গানত মুৰ্গা ডান্স কৰিব দিম আৰু মুৰ্গা ডান্স নহয় ডেকৰা ডান্স কিবা এটা কৰিব আৰু সি যি কৰে গতিকে গান এটা দিম বেলেগ দিবা নৰি নি শাস্তিটো এইটো মই নাজনো নাজনা কামটোৱে ভাল লাগে ভাই যিটো কাম তুমি নাজনা সেইটো কাম আমি ভাল পাওঁ নাই 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 হেলা কৰিব নেদাও তোক ৰাতি খুজি থাকিব নাচবা লাগিব তই ৰেডি হ আমি এতিয়া আমি গান লগাম গাইছ তত ভাই এতিয়া ডান্স কৰিব আমি গানটো লগাই দিম স্টার্ট এই ডান্স কর মিল্কতে বাফলো ও মিল্কতে বাফলো many fish bogoli blind local koni omelette toast we are wanted most moi pahwal bol kula ami dui mojnu lela lela tumi gaburu tori kona mas hotel re soya bin bhaja lage moja hona gani ke lagai dekhi misses hey dance kor hingi boron seherati doi dia bindhi sia boron fati jampi sari milkote buffalo o milkote buffalo many fish bogoli blind local koni omelette mas hotel re soya bin bhaja lage moja ভাগা লাগছে একদম দুজন আছিল আৰু শাস্তি ল'বা একজন পলাল সি পলাৰ বাৰু কিন্তু এতিয়া ৰাতুলে এইটো নাগিন ডান্স নহয় এইটো বোলে কুকুৰা ডান্স নহয় নাজানে নাগিন ডান্সটো কৰিব তো নাগিন ডান্সটো কৰাকে গাইছ আহিছে আমাৰ বোলে ৰাতুল আহিল এতিয়া নাগিন ডান্স কৰিব সি আগৰ পৰা নাগিন ডান্সত ভাল সি সাপৰ লগত খেলা কৰে সি যিটো সময়ত বেদৰমীয়া ৰচনা চলি আছিল সেই সময়ত ই সাপৰ লগত ডান্স কৰিছিল গাইছ একদম 1 2 3 গো স্টার্ট দে ডান্স
ইয়াৰ নাগিন ডান্সটো চালে আৰু ইয়াৰ ভাগত হৈছে ন সেই শাস্তিটো অলপ এনেকুৱা চেলেঞ্জত শাস্তি সেনেকুৱাই হ'ব চ' যোনে যোৱা হৈছিল সেয়াৰ মাজত 50 টকা পুৰস্কাৰ আছে মানে আৰু সি কৰিতা আৰু এইফালে আৰু তাক 50 টকা পইচা দি দিলোঁ একদম মানে 50 টকা দি দিলোঁ আৰু তো গাইজ এইখিনিয়ে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাই দিব আৰু আমাৰ কেমেৰামেনে আমাক বহুত সহায় কৰিলে এখনি আমাৰ বাবে মই টুনা আগুৱাই যোৱা মই মোৰ ফালৰ পৰা যিমান পাৰোঁ সহায় কৰি থাকিম তো এইখিনিয়ে আছিল আৰু আজিৰ ভিডিঅ' যদি এনেকুৱা ভিডিঅ' লাগে চেলেঞ্জত তেনেহ'লে কমেণ্ট কৰক তাৰপিছত আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব